আজি মানে আমাৰ কলেজৰ ইলেকশ্যনৰ নমিনেশ্যন চলি আছে, সেইকাৰণে আজিৰ ভিডিঅ'টো ধামাকাদাৰ হ'বলৈ গৈ আছে। আপোনালোকে হয়তো ভাবি আছে কোনজন কেণ্ডিডেট। নমস্কাৰ, মই মোইৰাবাৰি মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিক ছাত্ৰ। মোৰ নাম শহীদুল ইছলাম। মোৰ প্ৰিয় বন্ধু জেনেৰেল সেক্ৰেটাৰী। গতিকে নমিনেশ্যন সাবমিট চাবধানভাৱে সহায় কৰিব। 1 minute later. এইখন হ'ল আমাৰ মোইৰাবাৰী যিটো গেট, আৰু এইটো হ'ল আমাৰ ফ্ৰণ্টত আপোনালোকক সকলোখিনি দেখাব পৰা নাই। আৰু এইটো হ'ল আমাৰ চাইকেল ষ্টেণ্ড, এইটো চাব পাৰে চাইকেল ষ্টেণ্ড। দিলদাৰ চাইকেল ষ্টেণ্ড, কিন্তু আমাৰ চব বাইক আছে। ইয়াত টয়লেট, যিটো টয়লেট, আৰু ইয়াত মানে বাক্সাত বল খেলিব পাৰিব। এইটো আমাৰ মোইৰাবাৰী চাব পাৰে। আমাৰ মোইৰাবাৰী মহাবিদ্যালয় এইখনেই হ'ল। ফ্ৰণ্টত এনেকুৱা ধুনীয়া বাগিচা আছে, তাৰ ফ্ৰণ্টত এনেধৰণৰ দৃশ্যটো আপোনালোকে চাব পাৰে। ইয়াত জিৰণি ল'ব পাৰে আৰু কেণ্টিন আছে ইয়াত। এইটো হ'ল আমাৰ মহাবিদ্যালয়ৰ প্লেচ। তো গাইজ, আপোনালোকে এই অডিটৰিয়ামৰ পৰা চিধা আপোনালোকে যদি আহে ডাইৰেক্ট চাব পাৰে। বেক চাইডত এইটো হয় একদম ডাইৰেক্ট। ইয়াত গাৰ্লছ হোষ্টেল আছে, ইয়াত চাব পাৰে। তাৰ ৰাইট চাইডত ডাইৰেক্ট আমাৰ লাইব্ৰেৰী যিটো অফিচ ৰুম হয়, তাত এইটো চাব পাৰে। আৰু ডাইৰেক্ট এনেকুৱা চাব পাৰে আমাৰ কলেজখন। ভোক লাগি আছে জানো? আৰে দীপক মামুৰ ভোক লাগি আছে। তোমাৰ চুলকেইটা অলপ ইষ্টৰ কৰাচোন। মূল কথাটো হ'ল, আজি মানে আমাৰ কলেজৰ ইলেকশ্যনৰ নমিনেশ্যন চলি আছে, সেইকাৰণে আজিৰ ভিডিঅ'টো ধামাকাদাৰ হ'বলৈ গৈ আছে। আপোনালোকে হয়তো ভাবি আছে কোনজন কেণ্ডিডেট আৰু কোনটো পাৰ্টিৰ হৈ খেলি আছে। আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আৰু জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো লাষ্টলৈ স্কিপ নকৰা। নমস্কাৰ, মই মোইৰাবাৰি মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিক ছাত্ৰ। মোৰ নাম শহীদুল ইছলাম। মোইৰাবাৰি কলেজৰ 23-24 বৰৰ সাধাৰণ নিৰ্বাচন সম্পাদক হিচাপে মনোনয়ন পত্ৰ আজি দাখিল কৰিম। তাৰ কাৰণে সকলোৱে মোক দোৱা কৰিব, আশীৰ্বাদ কৰিব। মোইৰাবাৰী কলেজ যিটো আমাৰ কলেজ, ইয়াত মানে আজি ইলেকশ্যন চলি আছে। এই ইলেকশ্যনত নমিনেশ্যন ডেট আজি। গতিকে মোৰ প্ৰিয় বন্ধু সকলোৱে আপোনালোকে চিনিব, কিয় আগত মোৰ লগত বহুতো ভিডিঅ'ত আহিছে। বেষ্ট ফ্ৰেণ্ড বুলি ক'ব পাৰোঁ, কিন্তু সি আজি মানে ইলেকশ্যনত থিয় আছে, জেনেৰেল সেক্ৰেটাৰী। গতিকে আপোনালোকে এটা সহায় কৰি দিব, যাতে বহুত মানে ইতিমধ্যে বহুতো নাজানে কোনে ভি এছ খেলি আছে। গতিকে মোৰ বন্ধু জি এছ খেলি আছে। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যিসকলে নাজানে সেইসকলক জনাই দিব মোইৰাবাৰী মানে ইলেকশ্যন চলি আছে। গতিকে শ্বহীদুল হৈ মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, যাতে তাই যেনে জয়ী হয়, তাক আপোনালোকে যিমান পাৰে সহায় কৰিব মোৰ বন্ধু হিচাপে। চাব পাৰে। এতিয়া আমি নমিনেশ্যন ছাবমিট কৰিবলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক ছাবমিট কেনেকৈ কৰোঁ, আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। এনেকৈ আমাৰ যিটো নমিনেশ্যন ছাবমিট বক্স, যিটো ইয়াত মানে এতিয়া দি আছোঁ, ইয়াত চাব পাৰে ডাইৰেক্ট আমি এতিয়া দি আছোঁ। একদম ধামাকাদাৰ মজা লাগি আছে, কাৰণ বহুত ছাপোৰ্টাৰ আছে আমাৰ পিছফালে। যিবিলাক চাই আছে চব মানে আমাৰ ছাপোৰ্টাৰ হয়। গতিকে আশাবাদী আমি জয়ী হ'ম, আৰু জয়ী হমি তাৰে আপোনালোকক কামনা কৰিছোঁ। তো গাইজ, ইতিমধ্যে আমাৰ নমিনেশ্যন ছাবমিট কৰিলোঁ। গতিকে আপোনালোকে চাব পাৰে আমাৰ ছাপোৰ্টাৰ কিমান হয়। গতিকে আপোনালোকে আৰু নমিনেশ্যনটো জমা দিছা, কেনেকুৱা লাগি আছে তোমাৰ? ভাল লাগিছে, বহুত আশা আছে, কাৰণ আমাৰ ফেন্স বহুত আছে। আমাৰ ইয়াত গাৰ্লছ আছে, কিন্তু গাৰ্লছ কেমেৰাত দেখুৱাব পৰা নাই। সেইকাৰণে এয়া চাব পাৰে আমাৰ ছাপোৰ্টাৰ, বহুত ছাপোৰ্টাৰবিলাকে সহায় কৰিব। ইনশাল্লাহ আমি জিকিম বুলি আশা আছে। তো তোমালোকে কিমান মানে আশাবাদী আমাৰ জি এছ এবাৰ জিকিব নে নাই? জিকিব ন? তো আমাৰ সকলোৰে ছাপোৰ্ট আছে ন? সকলোৱে এবাৰ হাতটো দাঙি দিয়াচোন। এইবাৰ মোইৰাবাৰী মহাবিদ্যালয়ত খেলি আছে জি এছ শ্বহীদুল ইছলাম। গতিকে আপোনালোকে যিসকলে নাজানে সেইসকলক জনাই আছোঁ, মোইৰাবাৰী কলেজত খেলি আছে জি এছ পদত আছে আমাৰ প্ৰিয় বন্ধু শ্বহীদুল ইছলাম, সাধাৰণ সম্পাদক। গতিকে আপোনালোকে বহুমূলীয়া ভোটটো দিয়ে যাতে জয়যুক্ত কৰে, তালৈ আশাবাদী। আৰু সকলোৱে যাতে এটা ছাপোৰ্টাৰ হৈ মানে শক্তিশালী দেখুৱাই যেন, তাৰে কামনা কৰিলোঁ।